বন্ধুসকল আজি ৰাতিপুৱা সাজটো ৰাতিপুৱা আজি লৈ লৈছোঁ ধুনীয়াকৈ ভাত এয়া লৈ লৈছোঁ মিঠাতেল নিমখ এয়া বইল বিলাহী এয়া আলু বইল কৰি থোৱা এয়া ফ্ৰেঞ্চবিন এফালে পিঁয়াজ এফালে ফ্ৰেঞ্চবিনৰ ভাজি এফালে কলা নিমখ আৰু প্ৰিয় জলকীয়াটো তো বলক দেৰি নকৰি ষ্টাৰ্ট কৰোঁ ঠাণ্ডা দিনত পঁইতা ভাত খাইছোঁ উপায় নাই আৰু পঁইতা ভাতটো প্ৰিয় মোৰ Pardon. জলকীয়া ঘৰৰ হয় মজা লাগিছে বইল যিকোনো বস্তু খানা টেষ্টে বেলেগ বইল ফ্ৰেঞ্চবিনটো এনেকুৱা মজা লাগিছে এইটো ঠাণ্ডা দিনত সাধাৰণতে পঁইতা ভাত নাখায় কিন্তু মই চব দিওঁ আৰু এটা কথা কি জানে নাই ৰাতিপুৱা এনেকৈ পঁইতা ভাত খালে গেছৰ প্ৰব্লেম নহয় পেটটো ঠাণ্ডা ৰাখে সেইকাৰণে বজাই দিছোঁ গোটেইখিনি খতম কৰি দিলেছে না মজা লাগিছে গাইছ আকৌ এনেকুৱা এখন ধুনীয়াকৈ থালি লৈ আহিম আপোনালোকৰ মাজলৈ আপোনালোকে যদি খোৱা বোৱা কৰা নাই খোৱা বোৱা কৰি লওক তেতিয়াহ'লে আজিলৈ বাই